স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ প্ৰথমটি লং ভ্লগলৈ আৰু এই লং ভ্লগটো গোটেইখিনি ভইচ অভাৰ দিয়া গৈছে তাৰ বাবে আপোনালোকে বেয়া নাপাব দেই যেহেতু কাজৰ পৰিবেশ আৰু কইনাজনীক মেহেন্দি ময়ে লগাই দিছো যেহেতু তুলনি বিয়াহে আৰু এই কাপোৰযোৰ আমাৰ বায়ে পিন্ধিব আৰু গ্ৰীণ কালাৰযোৰ মায়ে পিন্ধিব আৰু ব্লেক কালাৰযোৰ মই পিন্ধিম ভ্লগটো দেখাই পাব হাই 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 গৈ কি কৰি আছা তুমি কি কৰি আছা তুমি তুমি কি কৰি আছা তুমি কি কৰি আছা তুমি কি কৰি আছা তুমি কি কৰি আছা ও বাবা বাপা কি কৰি আছে উদাছো বাপা আৰু বাপাই পাৰ চৰাই বাচি আছিলে বাপা মানে মোৰ দেউতা দেই আৰু আমাৰ মুনুও তাই বোলে খাব পাৰ চৰাই তাই সেই কৈ আছিলে আৰু আমাৰ ঘৰৰ কাষৰ বৌহঁতেও আলু কাটি আছিলে আৰু এইফালে আমাৰ বাইদেউয়ে আদা নহৰু জলকীয়া এইবিলাক পেষ্ট কৰি আছিলে মিক্সিত আৰু মেকআপ আৰ্টিষ্ট আহি পাইছে যিহেতু এতিয়া কইনাক সজাব আৰু ময়ো গাটো ধুই আহি ল'লোঁ আৰু বাজনীক মই ক'লোঁ যে অলপ ক্ৰিম্পিং কৰি দিবা আৰু মই মেকআপটো নিজে কৰিছোঁ আপোনালোকে দেখা পাব কেনেকুৱা হৈছে ক'ব আৰু এয়া মই ৰেডি হৈ গ'লোঁ আৰু কইনাজনীক চাওকচোন কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব দেই আৰু এয়া মানুহবিলাক আহি পাইছে আৰু মোৰ কেমেৰাত কেইটামানে ক্লিপছ আছে সেইকেইটাই দি দিছোঁ আৰু আৰু এতিয়া বাজিছে 5:30 আৰু মই ভাত এতিয়াই খাব আহিছোঁ দিনতে একো খোৱাই নাছিলোঁ চাহ একাপে খাইছিলোঁ আৰু যিহেতু পাৰ্টি শেষ হ'ল সকলোৱে বহিব ল'লোঁ সকলোৰে এনাৰ্জি একদম জিৰ' হৈ গৈছে আৰু এয়া সকলোৱে গিফ্টবিলাক চাই আছে ৰাতি 12 বজাত আৰু লং ভ্লগটো গোটেইখিনি ভইচ অভাৰ দিয়া বাবে বেয়া নাপাব ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক চাবস্ক্ৰাইব কৰি দিব